সকলোৱে কি কৰিব লাগিব আমি যিকেইটা দিন আছে আমাৰ এই নিৰ্বাচনৰ দিনটো অনাগত দিনটো অহালৈকে আমাৰ যাতে এই দিনবিলাক সুন্দৰভাৱে আগবাঢ়ি যায় কতো কোনো ধৰণৰ গণ্ডগোল নোহোৱাকৈ যাতে আগবাঢ়ি যায় তাৰ কাৰণে আমি সজাগ হ'ব লাগিব আৰু সকলোৱে ইজনে সিজনক সহায় কৰিব লাগিব যিহেতু আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰথমটো চুক্তিয়ে হৈছে কি আই মাতৃসকলৰ কাৰণে কাম কৰিব লাগিব হয়নে গতিকে আমি এইখিনি সুবিধা গ্ৰহণ কৰিব লাগিব আমি এইখিনি সুবিধা ল'ব লাগিব আমি এই সুবিধা ল'বৰ কাৰণে কি কৰিব লাগিব নিজে আমাৰ নিজৰ কি প্ৰাপ্যটো আমি বিচাৰিব লাগিব হয়নে নহয় মহিলাবিলাকৰ পাৱাৰ মহিলাৰ শক্তিটো আটাইতকৈ ডাঙৰ নাৰী শক্তিৰ সমান বেলেগ আন বস্তু নাই যিটো বস্তু অকল নাৰীয়েহে দিব পাৰে এখন ঘৰ চম্ভালিব পাৰে নাৰীয়ে গতিকে প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰথমতে নিজৰ ঘৰখন তাৰপিছত চুবুৰীটো তাৰপিছত জিলাখন তাৰপিছত ৰাজ্যখনৰ কথা ভাবিব লাগিব গতিকে আপোনালোক সকলোৱে এই গধূলিলে ভাত বনোৱা চাহ দিয়া গৰু গোহালি চাফা কৰাৰ পৰা ধান কাটাৰ পৰা পথাৰত কাম কৰাৰ পৰা ল'ৰা ছোৱালী ডাঙৰ কৰাৰ পৰা সববিলাক কাম কৰোঁ কিন্তু লাষ্টত কি হয় একোৱেই নকৰে হয়নে নহয় হা কোনোবা যদি আমি সুধো আপোনাৰ মানুহজনীয়ে কি কৰে নাই একো নকৰে হয়নে নহয় কেতিয়াবা দেখা যায় কি মানুহজনীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি আছে একদম শেষত ভাত থাকে নাথাকে হেতুকে খাই শুই থাকে তথাপিও নিজৰ গিৰিয়েকে কি কৰে চেকনিডাল জোকাৰি কয় এই মাইকীটোৰ একো কাম নাই হয়নে নহয় আপুনি হয় আগন্তুক নিৰ্বাচনৰ দিনটো যাতে শান্তিত পাৰ হৈ যায় তাৰ বাবে আপোনালোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব মোৰ বিনম্ৰ অনুৰোধ কাৰণ আমাৰ নাৰীৰ প্ৰাৰ্থনা অথলে নাযায় কৰিবনে যদি পৰিৱৰ্তন লাগে যদি মহিলা শক্তি আগুৱাই যাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে অকণমান ডাঙৰকৈ চিঞৰি ক'ব যে লাগে যদি মুখখন বন্ধ কৰি বহি থাকে একো নাপায় জানে আগতে আমাক ভাত ৰান্ধিবৰ কাৰণে ঘৰত বহাই থৈ দিছিল অকল কাম কৰা মানুহ বুলিয়ে ভাবিছিল হয়নে নহয় কিন্তু আমাৰ হাতত বহুত আমি ৰাতিপুৱাৰ পৰা চিঞৰি আছে কেতিয়াবা এনেকৈ জোকাৰি পাইছেনে নাই নাৰীক সদায় সন্মান কৰিব লাগে বুজি পাইছে মই এটা কথা কওঁ আমাৰ যিটো নাঙলৰ ফাল আছে নাঙলখন কাৰ চিন কাৰ নাঙলৰ ছবিটো কাৰ বিপিএফৰ আজি বিপিএফৰ কি অৱস্থা হৈছে দুৰৱস্থা হয়নে নহয় এতিয়া মই কম নাঙলৰ ফালৰ সাধুটো নাঙলৰ ফালৰ পৰা কাৰ জন্ম হৈছিলে পথাৰত নহয় নাঙলৰ ফালটোৰ পৰা কাৰ জন্ম হৈছিলে নাজানে কোনোবাই জানেনে নাঙলৰ ফালৰ পৰা জনক ৰজাই সীতাৰ জন্ম হৈছিলে আৰু সীতাক কোনে বিয়া কৰাইছিল ৰামে তাৰপিছত সীতাক কি কৰিলে একোৱে নাজানে আপোনালোকে অকল বড় কৰিয়ে থাকোঁতে গ'ল আৰু সেইকাৰণে এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমূহ আমাৰ জনগোষ্ঠীক একেলগ কৰাৰ গুৰিতে হৈছে আমি কিবা শিকিব লাগে হয়নে এতিয়া মই কওঁ জনক ৰজা এদিন পথাৰত হাল বাই থাকোঁতে নাঙলৰ ফালত কি হৈছিলে এটা কণমানি শিশুৰ কান্দি থকা পাইছিল মানে জন্ম হৈছিল সেইটো আছিলে এজনী ছোৱালী আৰু সেই ছোৱালীজনী হৈছে সীতা আৰু সীতাক বিয়া কৰাইছিলে ৰামচন্দ্ৰই তাৰপিছত কি কৰিছিল ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল ৰাৱণে সীতাক হৰণ কৰি লৈ যোৱাৰ কাৰণে কি হৈছে ৰাৱণৰ ধ্বংস হৈছে হয়নে তাৰপিছত সীতা আকৌ আহি ৰামৰ ৰাজ্যত থাকোঁতে এদিন মাইকী মানুহবিলাকে সুধিলে কোৱাচোন কোৱা সীতা ৰাৱণ দেখিবলৈ কেনেকুৱা আছে তেতিয়া ৰাৱণে সীতাই তেতিয়া সেই ৰাৱণৰ ৰাৱণ কেনেকুৱা আছিল মহিলাবিলাকক বুজাব গৈছিল
তেতিয়া ৰামে ভাবিলে যে সীতাই ৰাৱণক পাহৰিব পৰা নাই, ই মানে প্ৰেমত পৰিছে, বুজি পালে? গতিকে সেই সন্দেহৰ কাৰণে কি কৰিলে, ৰামে সীতাক বনবাস দিলে, মানে ঘৰৰ পৰা বাহিৰ কৰি দিলে, বনবাস নহয়, ঘৰৰ পৰা খেদি দিলে। সাধাৰণ এটা কথাৰ কাৰণে, অকণমান ভুল বুজাবুজিৰ কাৰণে, মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে ৰামে সীতাক বনবাস কৰি দিলে। সেই সময়ত সীতা দেৱী আছিলে কি প্ৰেগনেণ্ট, মানে অন্তঃসত্ত্বা। তাৰপিছত যেতিয়া সীতা গৈ গৈ এখন বনত পালে, কি মুনি আছিলে মই পাহৰিলোঁ, কিন্তু তাতে লৱ আৰু কুশৰ জন্ম দিছিল। ৰামে কিন্তু নাজানে সেই লৱ আৰু কুশ তেওঁৰ পুতেক বুলি। যিয়ে নহওক, ৰাৱণে সীতাক পলাই লৈ যোৱাৰ কাৰণে ৰাৱণৰ ধ্বংস হৈছিলে। সীতা কোন আছিলে? এগৰাকী মহিলা। মহিলা মানে কি? এগৰাকী নাৰী। হা, নাৰীক অপমান কৰিছে। ঠিক তেনেকে ৰামেও নাৰীক অপমান কৰিছিল, আৰু সেইকাৰণে ৰামো নাই অযোধ্যাও নাই বুলি কয়। ৰামৰ সংসাৰখনো ধ্বংস হৈ গৈছিল। আৰু ঠিক তেনেকে BPF-এ যেতিয়া আমাৰ BTC গঠন কৰিছিল, প্ৰথম অৱস্থাত ভালে আছিল, কিন্তু তেখেতে আমাৰ যিগৰাকী চিফ আছিল, তেওঁ আমাৰ নাৰীসকলক সন্মান দিব নাজানিলে, যাৰ ফলত আজি BPF চৰকাৰখন ধ্বংস হৈ গ'ল।